ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল RS Creation। আপোনালোকৰ মাজলৈ পুনৰবাৰ মই এটা নতুন ব্লগ লৈ আহিছোঁ। বলক আজি চাওঁ এটা টেষ্টি ৰেচিপি। আজি মই আপোনালোকৰ কাৰণে এটা ৰেচিপি লৈ আহিছোঁ, যিটো ৰেচিপি আপোনালোকে এবাৰ খালে পুনৰবাৰ খাবলৈ মন যাব আৰু একেবাৰে সহজতে বনাব পৰা এটা ৰেচিপি। আপোনালোকেও ঘৰতে বনাব পাৰিব, কিন্তু যিবিধ বস্তুৰ পৰা মই বনাইছোঁ সেই বস্তুবিধ আপোনালোকে ঘৰৰ ওচৰতো পায়, কিন্তু আপোনালোকে নাজানে যে এইবিধ বস্তু খাব পাৰি বা বিভিন্ন ধৰণে সিজাই বা বনাই খাব পাৰি। আজি মই আপোনালোকক তাকে দেখুৱাম মইনো কিহৰ লগত কি বনালোঁ। বলক চাওঁ ৰেচিপিটো কেনেকৈ বনালোঁ। যদি মোৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। ৰেচিপিটো বনাবৰ কাৰণে আমাক কি কি প্ৰয়োজন হ'ব প্ৰথমতেই চাই লওঁ আহোঁ। এয়া হৈছে বাও কচু। আপোনালোকক যে কৈছিলোঁ মই এই বস্তুবিধে মই লৈছোঁ, আপোনালোকে ঘৰৰ ওচৰতো পাব। আৰু এয়া মই মাংস লৈ লৈছোঁ, অলপ গাহৰি মাংস, আৰু এয়া আলু সৰু সৰুকৈ কাটি লৈছোঁ, আৰু এয়া আদা নহৰু পেষ্ট বনাই লৈছোঁ, আৰু এয়া অলপ পিঁয়াজ কাটি লৈছোঁ, এয়া অলপ 1 চামুচ হালধি, নিমখ আৰু গৰম মছলা লৈ লৈছোঁ। আপোনালোকে নিজৰ জোখমতে লৈ ল'ব। প্ৰথমতে এখন কেৰাহী মই এয়া গৰম হ'বলৈ দিছোঁ। কেৰাহীখন গৰম হোৱাৰ লগে লগে মই ইয়াত এতিয়া তেল দি দিছোঁ। আপোনালোকে তেল দি দিব, আৰু ইয়াত তেলখিনি গৰম হোৱাৰ লগে লগে মই তাত পিঁয়াজ আৰু আদা নহৰু পেষ্টখিনি দি দিছোঁ আৰু হেতাখনেৰে ভালকৈ লৰাই দিছোঁ। এনেকৈ অলপ সময় লৰাই থাকিব। আৰু এতিয়া মই ইয়াত হালধি আৰু গৰম মছলাখিনি দি দিম। এয়া হালধি আৰু গৰম মছলাখিনি মই নিজৰ জোখমতে দি লৈছোঁ আৰু অলপ নিমখ দি দিছোঁ। আপোনালোকে নিজৰ জোখমতে দি ল'ব আৰু হেতাখনেৰে আকৌ ভালকৈ লৰাই দিছোঁ। এনেকৈ অলপ সময় লৰাই থকাৰ পাছত এতিয়া মই ইয়াত মাংসখিনি দি দিম। এয়া মাংসখিনি দি দিছোঁ। এতিয়া মই হেতাখনেৰে আকৌ আটাইখিনি ভালকৈ লৰাই দিছোঁ। ভালকৈ গোটেইখিনি সানি দিব আৰু ইয়াত আপোনালোকে নিজৰ জোখমতে নিমখ দি দিব। এনেদৰে অলপ সময় লৰাই থাকিব। আৰু অলপ সময় লৰোৱাৰ পাছত মই ইয়াত কেইপিচমান বিলাহী দি দিছোঁ। আপোনালোকে যদি আছে দিব পাৰে, নিদিলেও হয়, কিন্তু দিলে বেছি টেষ্টি হয়। আৰু আটাইখিনি ভালকৈ মিক্স কৰি দিছোঁ। এনেকৈ আটাইখিনি অলপ সময় মিক্স কৰি দিব। এতিয়া মই অকণমান সময়ৰ কাৰণে ঢাকনখন দি ৰাখিম। আৰু এয়া মই ঢাকনখন দাঙি দিলোঁ। দাঙি দিয়াৰ পাছত দেখিছে অলপ তেল মিলিছে। এতিয়া মই ইয়াত এয়া বাও কচুখিনি কাটি থোৱা দি দিছোঁ। আটাইখিনি ইয়াত দি দিম। দেখিবলৈ আপোনাৰ বহুত সৰহ নিচিনা লাগিছে, কিন্তু এইখিনি বহুত বহি যাব। এয়া কেৰাহীত দেখিছে বহুত সৰহ নিচিনা হৈ গৈছে। এবিধ বহুত উপকাৰী হয়, আপোনালোকেও খাব পাৰে। এয়া মই হেতাখনে আটাইখিনি ভালকৈ মিক্স কৰি দিছোঁ আৰু অলপ সময়ৰ কাৰণে ঢাকন দি দিছোঁ। এতিয়া মই এয়া ঢাকনখন আঁতৰাই দেখিছে এয়া বহুত বহি গৈছে আগতে কিমান সৰহ আছিলে। এতিয়া মই ইয়াত কাটি থোৱা আলুখিনি দি দিব লাগিব। এয়া মই আলুখিনি দি দিছোঁ। কাটি থোৱা আলুখিনি ইয়াত দিয়াৰ পাছত আটাইখিনি ভালকৈ মিক্স কৰি দিছোঁ। এনেকৈ আটাইখিনি ভালকৈ মিক্স কৰি দিব। এনেকৈ অলপ সময়ৰ কাৰণে হেতাখনেৰে ভালকৈ লৰাই দিব, যাতে গোটেইখিনি ভালকৈ মিক্স কৰি যায়। এতিয়া মই অলপ সময়ৰ কাৰণে ইয়াত ঢাকন দি দিম। এয়া দেখিছে ঢাকন দিয়াৰ পাছত মই অলপ গৰম পানী দি দিছোঁ, যাতে আটাইখিনি ভালকৈ সিজে। এনেকৈ অলপ সময় আপোনালোকে 10-15 মিনিট সময় সিজাব। আৰু যেতিয়া সিজিব তেতিয়া পানীখিনি শুকাই যাব। আৰু এয়া পানীখিনি শুকাই যোৱাৰ লগে লগে মই এইখিনি নমাই দিলোঁ আৰু আমাৰ ৰেচিপিটো তৈয়াৰ হৈ গ'ল।
একেবাৰে সহজ আপোনালোকৰ যদি ঘৰতে আছে বনাব পাৰে যদি মোৰ ৰেচিপিটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব